हेलो स्टूडेंट्स, আজি আমি এইটো ভিডিঅ'ত পৰমাণু মানে এটমৰ বিষয়ে অলপ ভালকে জানিবলৈ চেষ্টা কৰিম। আশা কৰিছো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে থাকিব আৰু কিবা যদি কোশ্চেন থাকে আপোনালোকে কমেন্ট বক্সত কৰিব পাৰে। তো ফাৰ্ষ্টত ইয়াতে কি দিয়া আছে, ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা মৌলৰ ক্ষুদ্ৰতম অবিভাজ্য কণিকাক পৰমাণু বা এটম বুলি কোৱা হয়। মানে এটা আপোনাক মই এক্সাম্পল দিছো। আপোনাৰ ওচৰত এখন কাগজ আছে, কাগজখন আপুনি ফালি আছে লাষ্টত যাই কিনে এনেকুৱা এটা পৰ্যায় আহিব আমি কাগজখনক আৰু ফালিব নাপাওঁ, মানে ফালিব নোৱাৰিম আৰু মানে কাগজখনক আমি এই যেটো আমাৰ অৱস্থাত যাই কিনে ফালিব নোৱাৰিম এই অৱস্থাখিনিকে আমি পৰমাণু বুলি কোৱা হয়। ঠিক আছে, বা নাইবা এটম বুলি কোৱা হয়। এটমৰ যদি এটমৰ মানে পৰমাণুৰ যদি ষ্ট্ৰাকচাৰটো দেখিব যাওঁ, আমাৰ মাজত থাকে নিউক্লিয়াছটো আৰু নিউক্লিয়াছৰ ভিতৰত থাকে আমাৰ প্ৰোটন আৰু নিউট্ৰন। প্ৰোটন আৰু নিউট্ৰন থাকে আৰু বাহিৰত কিছুমান কক্ষ থাকে, এই কক্ষত আমাৰ কি ইলেক্ট্ৰন থাকে। ঠিক আছে, আশা কৰিছো ইমানখিনি বুজি পাইছে। তাৰ পিছত দিছে যে বিক্ৰিয়া এটাত ইয়াক সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। মানে কিবা এটা ৰাসায়নিক বিক্ৰিয়াত আমি এইটো কিছু এটমক নাইবা পৰমাণুক আমি সৃষ্টি বা বিনাশ কৰিব নোৱাৰো। ঠিক আছে, তাৰ পিছত দি আছে পৰমাণুৰ ব্যাসাৰ্ধ অৰ্থাৎ পাৰমাণৱিক ব্যাসাৰ্ধ নেনোমিটাৰত জোখা হয়। মানে আমাৰ পৰমাণু বিলাকৰ যেটো ব্যাসাৰ্ধ আছে এই ব্যাসাৰ্ধটো কিহত আমাৰ জোখা হয়, নেনোমিটাৰত জোখা হয়, nm দি জোখা হয়। ঠিক আছে, ইয়াতে দিছে পাৰমাণৱিক ব্যাসাৰ্ধ নেনোমিটাৰত জোখা হয়। ইয়াতে দুটা কি দি দিছে 1/10⁹ মিটাৰ ইকুৱেল টু 1 নেনোমিটাৰ। তাৰ পিছত আছে 1 মিটাৰ ইকুৱেল টু 10⁹ মিটাৰ। ঠিক আছে, নেনোমিটাৰ হ'ব ইয়াতে 1 মিটাৰ ইকুৱেল টু 10⁹ নেনোমিটাৰ, 10⁹ nm। এইটোত অলপ টাইপিং মিষ্টেক হৈছে, নেনোমিটাৰ হ'ব। ঠিক আছে, তাৰ পিছত আমাৰ দিয়া আছে মৌলবোৰৰ বাবে এক সুনিৰ্দিষ্ট অৰ্থবহ চিহ্ন ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীজন আছিল ডেল্টন। মানে আমি যাতে মৌলবোৰ ভালকে চিনি পাওঁ তাৰ কাৰণ কিছুমান চিহ্ন ওলাইছে কোনে, ডেল্টনে প্ৰথমবাৰৰ বাবে। এইবোৰ চিহ্ন দেখি আমি চিনাক্ত কৰিব পাৰিছো যে এইটো মৌল কোনটো, যে এইটো হাইড্ৰোজেন, এইটো অক্সিজেন। এইবোৰ যিবোৰ চিহ্ন ডেল্টনে চিনাক্ত কৰাৰ কাৰণে ওলাইছিল সেইবোৰৰ ভিতৰত ইয়াতে কেইটামান দিয়া আছে। হাইড্ৰোজেন, কাৰ্বন, অক্সিজেন, ফসফৰাছ, সালফাৰ, তাৰপিছত আইৰন আছে, তাৰপিছত কপাৰ, লেড, সিলভাৰ, সোণ, প্লেটিনা, পাৰা। এই কেইটা দিয়া আছে, এইকেইটা আপোনাৰ কিতাপতো পাই যাব, তাতে ভালকে দিয়া আছে। এইখিনি আমাৰ জানিব লগা কথা আছিল পৰমাণুৰ বিষয়ে। ইয়াতে আৰু বহুত বেছি আছে, আপোনালোকে যিমান ডিপত যাব পৰমাণু বা এটমৰ বিষয় ইমানে বেছি পাব। তো মোৰ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছো। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেনেহলে ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আমি 100টা সাবস্ক্ৰাইবৰ বহুতো ওচৰত আছো। আশা কৰিছো আপোনালোকে 100টা সাবস্ক্ৰাইবৰ কমপ্লিট কৰি দিব।